নমস্কাৰ মালাচিছ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আজি মানে এটা বিশেষ কাৰণ মানে ভাল খবৰ। সো ভাল খবৰটো কি হয় আপোনালোকক বাৰু জনাম বাৰু, কিন্তু তাৰ আগতে আজি হাঁহ মাংস খাম বুলি ভাবিলোঁ, মানে ভাল খবৰটোৰ কাৰণে। সো হাঁহ মাংস মই কেনেদৰে বনাওঁ আপোনালোকক দেখাম, আৰু জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া হাঁহৰ মাংস, আমি যিহেতু 3জনী সেইকাৰণে এপুৱাই আনিছোঁ হাঁহৰ যিহে দাম। আৰু হাঁহ মাংস বনাবৰ কাৰণে মই লৈছোঁ এয়া পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত, আৰু এইফালে আলু সৰু সৰুকৈ কাটিছোঁ অলপ, আৰু পিঁয়াজ, আৰু এই আদা নহৰু। আমি আৰু দুখীয়া মানুহ আদা নহৰু সেইকাৰণে এই গ্লাছতে খুন্দিছোঁ আৰু মিক্সাৰ নাই। চ' এতিয়া মই বনাম। আৰু এয়া তেলটো গৰম হৈছে, এতিয়া মই পাঁচফোৰণখিনি দি দিম। লগতে তেজপাত আৰু শুকান জলকীয়া কাটি দিছোঁ। আৰু এতিয়া অলপ লৰাই দিম, আৰু এতিয়া মই পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছত মই খুন্দি থোৱা আদা নহৰুখিনি দিম অলপ পাছত। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া মই আদা নহৰুখিনি দি দিম। আদা নহৰু গোন্ধটো নোযোৱালৈকে অলপ ভাজি দিম। এইখিনি আদা নহৰু গোন্ধটো অলপ গৈছে, আৰু এতিয়া মই ভাজি দিম। অকণমান নিমখ দি দিছে। এতিয়া অলপ লৰাই দিছোঁ, আৰু এতিয়া মই দি দিম হাঁহৰ মাংসখিনি। অলপ লৰাই দিম এতিয়া হাঁহৰ মাংসখিনি, অলপ নিমখ দি দিম। কাৰণ পিঁয়াজখিনি সিজোতে অকণমান এনেই স্লাইটলি নিমখ দিছিলোঁ, নিমখ দি দিছোঁ। আৰু এতিয়া অলপ ঢাকি দিম মাংসখিনি। আৰু এতিয়া ঢাকি দিয়াৰ পিছত এইটো কালাৰটো উঠিছে অলপ। এতিয়া মই মছলা দিম। মই দিছোঁ ধনিয়া দিছোঁ, অলপ দিম মছলা। ধনিয়া দিছোঁ, কাশ্মীৰী মিৰ্চি অকণমান দিছোঁ জ্বলা হ'বৰ বাবে। লগতে চাল খোৱা অলপ দিছোঁ। পিছে কোমোৰা দি বনোৱা নাই বাৰু, তথাপি অলপ দি দিছোঁ। এতিয়া মাংস
মাংসখিনি অলপ লৰাই মেলি ঢাকি দিম আকৌ। আৰু এয়া হাঁহৰ মাংসটো ইমান ধুনীয়াকৈ কালাৰ উঠিছে হয়নে বাৰু, আপোনালোকে জনাবচোন। আৰু এতিয়া মই কাটি থোৱা আলুখিনি দি দিম। আলুখিনি সিজিবলৈ যিহেতু বেছি টাইম নালাগে, সেইকাৰণে মাংসখিনি অলপ সিজিবলৈ অলপ টাইম থকাৰ পাছত দিছোঁ আলুখিনি। আলুখিনি দিয়াৰ পিছত আকৌ ঢাকি দিম সিজিবৰ বাবে। আৰু এইখিনি অকণমান হয় মানে মই এতিয়া বনাম বুটৰ চাটনি বনাম। বুটৰ বাকলিটো গুচাই ল'ম। আৰু এয়া হাঁহ মাংস হৈছে আৰু অলপ বাকী আলু সিজিছে, অলপ সিজিবলৈ বাকী আছে। আৰু এতিয়া মই গৰম মছলা দি দিম। এইটো ছানৰাইজৰ গৰম মছলা অলপ দি দিম। আৰু এয়া আলু সিজিলে হাঁহ মাংস ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিম। ঢাকি থৈ দিছোঁ আৰু খাব বাঢ়ি ল'ম। আৰু এয়া তিয়ঁহ আৰু গাজৰৰ চালাড। কেনেকুৱা হৈছে কওক? কিমানবাৰ খাই কৰি দিয়া মাংসটো খা আকৌ। বেলেগ হৈ আছে ঠিকে আছে নে? বাৰু চ' এতিয়া ভাত চাত খাই আজৰি হৈ ল'লোঁ, মানে আজৰি হৈ গ'লোঁ। আৰু মাংসটো ভালেই হৈছে বুলি কৈছে, তাহাঁতি নাজানো আৰু সঁচাকৈ চেঞ্জ চাই গৈছে, মন ভাল লগা বুলি ক'ব পাৰে। কিন্তু মই পিছে ভালেই পালোঁ, কাৰণ নিজে বনাইছোঁ তো, নিজে বনালেতো ভাল বুলি ক'ব নাজানো। তথাপিও ভালেই হৈছিলে আৰু অলপ চলপ। তাৰপিছত এতিয়া মূল কথাটোলৈ, মানে ভাল খবৰটো হ'ল আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মোৰ ইউটিউব চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'ল। চ' আপোনালোকক বহুত বহুত বেছি ধন্যবাদ ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল, মানে 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে আজি সৰু সুৰাকৈ পাৰ্টিটো কৰিলোঁ। পাৰ্টি মানে কি আৰু হাঁহৰ মাংস অকণ আনি ভাতটো খালোঁ আৰু আমি তিনিজনীয়ে। চ' আগলৈও এনেদৰে মৰম আৰু আশীৰ্বাদ দি থাকিব বুলি আশা থাকিল। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। চ' ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।